হেল্ল' এভৰিৱান বিয়া বাৰ ঘৰত আজি জোৰণৰ আগদিনাখন মানে 5 ডিচেম্বৰ কাইলৈ জোৰণ মোৰ ভতিজা ল'ৰাৰ জোৰণ আছে এয়া দৰা আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম এয়া দৰা হয় এয়া কইনা ঘৰলৈ বুলি লাৰু বনাই আছে সকলোৱে লাগি ভাগি লাৰু বনোৱা হোৱাত এয়া সকলোৱে চাহ খাই আছে আৰু এতিয়া আমাৰ ফেমিলিৰ মানুহখিনিয়ে কইনালৈ কি আনিছে সেইখিনি চাব আহিছে এয়া আমি দেখুৱাম এয়া উলিয়াইছোঁ এয়া অসমীয়া গহনা আমাৰ এয়া জোৰণৰ বস্তুখিনি সকলোৱে চাই মেলি ল'ব আমি পেকিং কৰিম এয়া মেহেন্দি চেণ্ডেল মামা আৰ্থৰ খহা পিহা এইবিলাক কিনিছে এয়া কাপোৰ আমি এতিয়া এইদৰে দেখুৱাই লৈছোঁ পিছত আমি ভালদৰে পেকিং কৰিম এইখন হৈছে জোৰণৰ এয়া ৰাতি পিন্ধিব কইনাই শাৰী পিন্ধি গা ধুব এয়া মই দেখাই এয়া ভৰাইছোঁ পিছত ভালদৰে ভৰাম আমাৰ এয়া কাপোৰ ভৰোৱাৰ এটা নিয়ম আছে আগতে দোৱা এটা হৈ ল'ব তাৰপিছত তামোল পাণ এযোৰ বেগখনত থৈ এইদৰে পেকিং হ'ব ইয়াত আছে 5 যোৰ চুৰিদাৰ আৰু 9 যোৰ মেখেলা চাদৰ 3 যোৰ পাটৰ আছে এইযোৰ মেইন ছেট হয় পিছত পেকিং হ'ব আৰু ননী পাট মিক্স পাট মিলি 9 যোৰ মেখেলা চাদৰ আটাইখিনি বস্তু এইদৰে দেখাই মই ভৰাইছোঁ এয়া হৈছে মেইন গহনা ছেট এলগোপালৰ পৰা লোৱা হৈছে আজি হৈছে 6 ডিচেম্বৰ এয়া জোৰণৰ কাৰণে সকলোৱে সাজোন কাচোনত ব্যস্ত লগতে ময়ো অকণমান সাজি কাচি এইদৰে লৈছোঁ কাইলৈ বিয়া 7 ডিচেম্বৰত এয়া কইনা ঘৰলৈ নিবলৈ নাৰিকল তামোল পাণ এথোক তামোল লৈছে কল দৈ টেকেলি আদি কৰি সকলো এয়া ভৰাই আছে এয়া সকলোৱে এতিয়া গাড়ী লৈ বুলি ওলাইছে যাবলৈ এইটো হৈছে পেণ্ডেল এয়া সকলো আহিছে তললৈ এয়া চাওক মই এফালৰ পৰা দেখাই আছোঁ এয়া ভাগিনহঁত সকলোৱে ওলাইছে সাজি কাচি যাবলৈ এইখনেই হৈছে আমাৰ বাছ এই বাছখন আমি কইনা ঘৰলৈ বুলি যাবলৈ বহি লৈছোঁ হাই সকলো বহিছে এতিয়া গাড়ী চলিব চিট নাপালা নেকি এয়া আমাৰ গাড়ী গৈ আছে গাঁৱলীয়া ৰাস্তা কইনাৰ ঘৰ গাঁৱত এয়া ধাননি মাজে মাজে গৈ আছোঁ খুবেই ভাল লাগিছে
এয়া আমি পালোহি। এয়া নামিছোঁ বাছৰ পৰা। কইনাৰ ঘৰটো অকণমান আগত, খোজকাঢ়ি যাব লাগিব। বাছখন আগলৈ নিব নোৱাৰে। এয়া সকলোৱে খোজকাঢ়িছে। কইনাৰ ঘৰ পোৱাৰ আগত ইমান ডাঙৰ পুখুৰী দেখিলোঁ। পুখুৰীটোৰ নাম হেনো ফেৰ পুখুৰী। এইটো বহু পুৰণা পুখুৰী হেনো। এই পুখুৰীটো পাৰ হৈ কইনাৰ ঘৰত এয়া সকলো সোমাইছে। এয়া আমি কইনা ঘৰত বহিলোঁ। এয়া সকলোৱে চাহ জলপান খোৱাত ব্যস্ত। চাহ জলপান খাই আমি কইনাক কাপোৰ পিন্ধাম। এয়া কইনাজনীক আনিছে। এয়া চোতালত বহুৱাই কাপোৰ পিন্ধাব। এয়া কাপোৰ পিন্ধোৱা হোৱাৰ পিছত এয়া তেল দিব এতিয়া কইনাক তেল দিয়াৰ আগতে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক এইদৰে অকণ অকণ তেল দিয়া হয়। তাৰপিছতহে কইনাজনীক তেল লগোৱা হয়। এইটো আগৰ পৰাই এইদৰে চলি আহিছে। এতিয়া মেইন গহনা চেটটো পিন্ধাব। কাপোৰ কানি পিন্ধি হোৱাত এতিয়া কইনালৈ যিখিনি বস্তু আনিছিল সেই আটাইখিনি বস্তু কইনাৰ চাদৰৰ আঁচলখনত এইদৰে দি দিয়া হৈছে। এইটো এটা আগৰে পৰা চলি অহা নিয়ম, আঁচলত দিয়া। এতিয়া এই ৰুমালখন দিয়া হ'ব। এই ৰুমালখনত কিবা বেজি, সৰিয়হ আৰু কিবা কিবি আছে হেনো। এইটো নিয়ম আগৰে পৰা আছে, ইয়াত দিয়া হৈছে। এতিয়া আমি খাই মেলি ৰেডি, এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া সকলোৱে ঘৰ মুৱা। আজিলৈ বাই বাই, কাইলৈ বিয়া।